নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ তালিৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সহায় সহযোগ অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। সেয়ে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মন চনে ভাল নহয়, খালি নলগা হৈছে আজিকালি কিবা খালৰ পাৰত দেখি যায় অলপ বহু হে মটু ভাই, এইটো দ্বীপে, তাতে সি একলা একলি বহি আছে। দ্বীপেচোন, ইয়াক আমি খবৰ কাৰণে বিচাৰি আছো, সি আৰু ইয়াতে বহি আছে। যোৱাচোন তাৰ ওচৰত যাওঁ, কিয় বা বহি আছে সি একলা একলি ইয়াতে। অ দ্বীপ, তই ইয়াতে একলা একলি কিয় বহি আছা খালৰ পাৰত দেখি বহিলো অলপ। হয় নেকি? তোৰ কি খবৰ পিছে? বহুত দিন লগে পোৱা নাই দেখো তোক। মোৰ খবৰ ভালে দে, তোমাৰ ভাল না? তোমাকো লগ পোৱা নাই মই বহুত দিন। আমাৰ আৰু কি হ'ব খবৰ, আমাৰো ভালে দে, আছো আৰু কিবা কৰি। পিছে তোকেতো আজিকালি লগ নাপোৱা হৈছে, ক'ত থাকা? মই ঘৰতে আছো দেখোন, লগ পোৱা নাই অৱশ্যে বুলি তোহাক। মই অলপ কিবা কামত বিজি আছো, সেইকাৰণে লগ ধৰিব পৰা নাই তোহাকো। কি কামতনো বিজি মানে? অলপ লগ দিবি, ভালে নালগা হৈছে কিবা তোক লগ নাপাই বুলি। আমাৰ আগতে কিমান মোকেল মাৰিছিলোঁ একেলগ হৈ। দে হ'ব দে, মই পিছত লগ কৰিম দে তোহাক। মই তাৰ ঘৰকে যাওঁ ৰ, আজি আমাৰ মা আৰু দাদা কবাই যাবই ফুৰবা। দে তোৰ অলপ ব হয় না, মই যাওঁ দে। যায় নেকি তই ঘৰত? দে যা, পিছত লগ দিবি কিন্তু। দীপৰ কিবা এটা হৈছে, তোৰ কথাটো লক্ষ্য কৰছ না নাইবা? ভাই, সি আজিকালি তো আমাক পাত্তাই নেদে। তাক আজি বহুত দিনৰ মূৰত লগ পাইছিলোঁ, বোলো অলপ আমি তিনিওৱে মিলি কথা বতৰা পাতোঁ, গুচিয়ে গ'ল চালা। কিনো ইমান ডাঙৰ কাণ্ডাল আছিল তাৰ। সিয়াৰ কিবা এটা হৈছে, ধৰা মইনা একো নকয়ে না। দে সি গেছি বাদ দি। মোবাইলটো লৈ লুডুকে খেলোঁ দে খেলা। ওইলং ৰ। চালা শান্তি নহয় হৈছে, অলপ সময় একলা একলা বহিব নোৱাৰা। ময়ে জানো মোৰ কেনে লাগি আছে। কি দিন আছিল, কি হৈ গ'লে চালা, বিৰাট বেয়া লাগি আছে মনটোৱে। তোৰ কি হৈছে? কিন্তু হৈ যায় একলা একলাতে। আহিলা আৰু এটাই মাথা খাব, শান্তি নহয় হৈছে মোৰ কতো। নাই দে মাই, একো নাই দে মোৰ, এনেই গৈছোঁ অলপমান। দে অলপ জিৰ, অলপমান পিছত বাজাৰত যাবি দে, শাক পাচলি আকৌ লৈ জানা না খাব লগিন। হ'ব দে মাই, অলপমান পিছত মই যাই আছোঁ। দে মই মনা খানি লওঁ দে। নকৈছোঁ মই, শান্তি নহয় হৈছে মোৰ কতো। এতিয়া যদি আৰু বাজাৰত নাযাওঁ বকনি ধৰিব, যাওঁহে ভালে তাত কৰি। মাদি মনা খান দি বাজাৰৰ পৰা আহোৱান। মনা খান, অলপ শাক পাচলি বেছিকে আনবি দে। হ'ব দে মাই। মোৰ পেটটোনো কিয় এনেকে মাতবা ধৰি লাগে? বাপ্পা মস্ত আগা লাগিছিলে, কাপোৰে কানি আৰু আনে পালো। মাই তই কতে? মই আহিলো বাজাৰৰ পৰা। মই আহিবা আহিছো ৰ, দেচোন থ তাতে মনা খান, মই নিম দে। দে থৈছো দে। তই মোৰ আহিবা লাগিছে। হ'ব ৰ মোৰ। দে সোনকাল কৰ, মোৰ এতিয়া ওলাই কাপোৰে কানি। চালা আৰু পৰা কি হ'ব আৰু, হাগিবাও শান্তি নাব। পুৱাৰ পৰা তই কাম কৰি মৰিব লাগে, এতিয়া হাগবাও শান্তি নাব। চাচোন বাপ্পা মস্ত আগা লাগছিলে, বাজাৰৰ পৰা আহি নাপাহান পালো। হাগি উঠি বৰ শান্তি পালো দে। গা চা ধুই অলপ ঘুমাওৱে ৰ। বাবা দিলেও ঘুমটি নাহে, চব আগৰ কথাবিলাক মনত পৰি থাকে। কি যি হৈছে চালা। ভগৱান। বাবা ভাত হৈছে খাই। মোৰ ইচ্ছা নাই আজি ভাত খাবা। কিয় বাবা, তোৰ কিবা হৈছে নেকি? চাং কি হৈছে তোৰ? জ্বৰ উঠা নাই দেখো তোৰ। জ্বৰ উঠা নাই ৰ, ভাত খাবার ইচ্ছা নাই আজি মোৰ। একো নহয়, অলপমান খাবি, নহ'লে আৰু গাটো বেয়া লাগব তোৰ। এক কৰচ মান দিবি কিন্তু
নিশ্চয় ভাত খাবা মজা লাগিছে হাসি মরম খাই আমার নিষেধ করি মদর নিষেধ বহুত ভালো এই অন্তত মনে দুঃখ দিয়ে মুক্তি মাথা আনন্দ এনজয় লাইফ good night জানো তুমি মাথা কথা হাই যাবে good night baby ও বাবা তুই আজ মদ খাইছা তোক আজি আকৌ নকৰো তোক কালিহে দি আছো মজা good night mom শালা কুকুৰৰ মুখে নিয়া পাখাই মোৱা মলে গেছি কুত্তা শালাৰ তোক কালিহে দি আছো ৰে মই পুৱাই উঠলো দে কিবা কৰে আৰু চেঁচা কালি মায়ে গম পাইছি এলা আজি ৰক্ষা নাই আজি দেউতাৰ তাতে মাৰি ফুৰবে বাদ দি জিয়াই তাকে মুখখানে দে দে নাই মই উঠলো দে চাহ দি মোক তাতে কৰি দিছো দে খা আৰু তই চাহখিনি খাই ককো নাযাবি কিন্তু মই আজি এক ঠাইত যাম হ'ব দে মই খাওঁ দে চাহখিনি যাবি মা মোক কচোন মই যোগে যাওঁ তোক কিয় লাগে তোক ঘৰত থাকবা কৈছো তই ঘৰত থাকবি মই আহিম দে অলপ পিছত নাচবি কিন্তু তই ককো মই কিন্তু ঘৰত আহি দেখা পাব লাগিব তোক যা হ'ব যা থাকিম যা বাপ্পা ঐ বাচলো দে মোক মাৰিব বুলি ভাবিছিলো আজি কওঁ পাগল পিছে কলো নিগলাক নহয় দেখছে না এইটো দীপচা আজিও সি একলা একলি বেঞ্চি গেমত বহি আছে সি আজি ৰবিবাৰ মন মাৰি পেলাই একলা একলি বহি আছে যচোন তাৰ ওচৰত আজি জিংকে হ'লেও হৈ ল'ব লাগিব তাৰ পৰা কথাটো তো দি বই না তো শুনিছা দে দে আই বহতে গৈছো ৰ দে তোৰ খবৰ কৈ যা খবৰ আছো দে আৰু কিবা কৰি তোমাৰ ভাল না পিছে আমাৰ ভালে ৰ পিছে তইহে দেখোন কিবা সদায় সদায় এনেকৈ একলা একলি বহি থাকে মন মাৰি এনে কথা নহয় এনাই বহি আছিলো ইয়াতে ৰাস্তাত দেখি আহিছিলো ফুৰিবা নহয় দে তোৰ সঁচাকৈ কিবা এটা হৈছে আমি তোক বহুত দিনৰ পৰা লক্ষ্য কৰি আছো কি হৈছে কৈ দি দীপ কথাগালখন যদি তই মনত কৰি ৰখা বেছি কষ্ট পাবি আমাৰ আগত কৈ দি বন্ধু তোৰ ভুল ভাবছায়ে মোৰ একো নাই দে তোহতে অলপ বহ মই যাওঁ দে ঘৰত বহুত দেৰি হৈ জানো না ঘৰৰ পৰা আহা মই যাওঁ দে তোহন বহ তই যায় তাৰমানে সঁচাকৈ আমাক নকওঁ না তই যাব ওলাইছ যা কিন্তু তই আজিৰ পৰা পাহৰি যাবি যে তোৰ শৈশৱৰ চন্দু আৰু ৰাজ নামৰ দুটা বন্ধু আছিল বুলি এনেকে নকবি বন্ধু কম আজি তোক মই চব কথাই খুলি কম নাকান্দিবি বন্ধু কৈ দি কি হৈছে কৈ দি বন্ধু আমি আছো তোৰ লগত মই এইকেইদিন বহুত কষ্টত আছো এজনী ছোৱালীক মই বহুত ভাল পাইছিলোঁ আমি দুয়ো বহুত বাৰ লগো হৈছিলোঁ আৰু দুয়োকে এদিন যোৱাৰ প্ৰতিশ্ৰুতিও দিছিলোঁ কিন্তু এমাহ আগতে মই খবৰ পালোঁ তাই হেনো অইন কাৰোবাৰ সৈতে বিয়া হৈ গ'ল তাই মোক কিয় নকৰিলে বন্ধু মোক কিয় তাই এবাৰো নজনালে নাকান্দিবি বন্ধু দুখ নকৰিবি তই আমি আছো তোৰ লগত এজনী ছোৱালী গৈছে তাতকৈ বহুত গুণে ভাল ছোৱালী পাবি তই মাথোৰ হৃদয়ত থকা প্ৰেম মৰম ভাল পোৱা হেৰাই যাবলৈ নিদিবি কাম কৰি যা খোৱা লোৱা অলপ কৰিবি কেনেদৰে ক্ষীণাই গৈছ তই এই দুদিনতে তই নিজেই ভাব দীপ সেই মিছা প্ৰতিশ্ৰুতি লোৱা ছোৱালীজনী কিমান ভাল আছিল তাই হয়তো তোৰ যোগ্যই নাছিল বাদ দে সেইবোৰ এতিয়া বল ঘৰলৈ যাওঁ বল তহঁতে কিন্তু মোক কেতিয়াও এৰি নাযাবি দেই তহঁতে যদি এৰি যাওঁ তেন্তে হয়তো মই এই দুনিয়াত আৰু জীয়াই নাথাকিম প্ৰতিশ্ৰুতি নিদিও কিন্তু সদায় আমি আমাৰ এই বন্ধুত্ব জীয়াই ৰাখিম বল বল এতিয়া ঘৰলৈ যাওঁ বল যাওঁ বল ঘৰলৈ যাওঁ मगर तेरा साथ ना छोड़ेंगे